কালি ৰাতিয়ে কাবেলি বুট আৰু বুট দালি কেইটামান তিয়াই থৈছিলোঁ আজি ৰাতিপুৱা ঘুগুনি বনাম বুলি। তো সেইখিনিকে তেলটো মাৰি ল'লোঁ। তাৰপাছত মই টিফিনৰ কাৰণে বনালোঁ আজি চেউৰ উপমা। একেবাৰে সাধাৰণকৈ বনাইছোঁ, ভেজিটেবল একো দিয়া নাই, কাজু কিচমিচ মাত্ৰ দিছোঁ আৰু খাবলৈ খুব ভাল হয়। মই যে বহুত বেছি ভাল পাওঁ খাই। আপোনালোকক কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। আৰু এই ধৰণে বুট দালি কেইটামান যে দি দিলে ইমান ধুনীয়া লাগে নহয়, ক্ৰাঞ্চিনেছ এটা আহে, একদম কুটুৰ কুটুৰ চাউণ্ড এটা দিয়ে খাবলৈ খুব ভাল লাগে। তো সেইখিনি বনাই দিলোঁ আৰু কিচমিচখিনি এনেকৈ ফুলালৈকে অকণমান ভাজি ল'লেই হ'ল। ফুলি যোৱাৰ পাছত মই জোখমতে পানী দি নিমখ দি আগতে ভাজি লৈছিলোঁ চেউঁখিনি, সেইখিনি দি দিলোঁ। দি অকণমান লৰাই একদম শ্ল' ফ্লেমত ঢাকন দি পেলাই অলপ সময় ৰাখিলোঁ। পানীখিনি শুকাই যোৱাৰ পাছত আৰু অকণমান সময় এনেকৈ ঢাকি ৰাখি দিলোঁ আৰু ৰেডি হৈ গ'ল। কিমান জৰজৰীয়া হৈছে দেখিছেনে, বৰ মজা লাগে খাবলৈ, ট্ৰাই কৰিব। আৰু এইফালে ধ্ৰুৱ আৰু মোৰ দুইটাৰে টিফিন পেক কৰা হৈ গ'ল। আৰু এইফালে মই এতিয়া লৈছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিবলৈ। আজি বতৰটো অকণমান ঠাণ্ডা, বৰষুণ দি আছে দুদিনৰ পৰা, সেইকাৰণে অকণমান দীঘল হাতৰ চোলা এটা পিন্ধি ল'লোঁ। চ' আজিলৈ ইমানেই, বাই।